যদি আপোনালোকে ভাল ভাল মেখেলা চাদৰ ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকে আহিব কৃষ্ণপ্ৰিয়া দোকানলৈ যিখিনি লাগে আৰু আমাৰ অসমীয়া এনে কি আছে পাট মুগা। নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোলৈকে ছ'চিয়েল মিডিয়ালৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মোৰ বাইদেউ দোকানলৈ, আৰু মোৰ বাইদেউ দোকানখন ক'ত আছে আপোনালোকে জানেনে? গোলাঘাট চকবজাৰ মাজমজিয়াত অৱস্থিত। আৰু বাইদেউ দোকানখনৰ নাম হৈছে কৃষ্ণপ্ৰিয়া। আৰু কৃষ্ণপ্ৰিয়া দোকানতনো কি কালেকশ্যন পোৱা যায় আপোনালোকে জানেনে? অসমীয়া মেখেলা চাদৰৰ পৰা ধৰি বিভিন্ন ট্ৰাইবেল লোকসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছো পোৱা যায়, যেনেদৰে মিচিং, ৰাভা, বড়ো, কাৰ্বি মেখেলা চাদৰ পোৱা যায়। আপোনালোকে এয়া চাওক মোৰ বাইদেউ দোকানৰ কালেকশ্যন, কি সুন্দৰ কালেকশ্যন। অসমীয়া চাওক আপোনালোকে মেখেলা চাদৰ কি সুন্দৰ কালেকশ্যন। আৰু আপোনালোকে অৰ্ডাৰো কৰিব পাৰিব, কালাৰটো আপোনালোকে চইচ কৰি বাইদেউ দোকানলৈ আহিব। কৃষ্ণপ্ৰিয়া আৰু গোলাঘাটৰ চকবজাৰ মাজমজিয়াতে আছে। বাইদেউ দোকানত আহিলোঁ। বাইদেউ নমস্কাৰ দেই, আপোনাৰ দোকানলৈ ফাৰ্ষ্ট টাইম আহিছোঁ। গোলাঘাটৰ এইখিনি কি জেগা বুলি কয় বাইদেউ? গোলাঘাট চকবজাৰ। আৰু বাইদেউ দোকানৰ নাম কৃষ্ণপ্ৰিয়া। আপোনালোকে আহিব, গোলাঘাট টাউনৰ মাজমজিয়াতে আছে, বজাৰ মাৰ্কেটৰ ওচৰত চকবজাৰ। আৰু বাইদেউ কিমান বছৰ হ'ল আপোনাৰ? 3 বছৰ হ'ল। আচ্ছা বাইদেউ, কি কালেকশ্যন পায় আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ পৰা ধৰি অসমীয়া আচবাব? মিচিঙৰ পৰা ধৰি বোৱা যিখিনি লাগে আৰু আমাৰ অসমীয়া এনে কি আছে পাট মুগা? পাটৰটো নাই। এতিয়া কি আছে কালেকশ্যন? পাটৰ লাগিলে আমাক অৰ্ডাৰ কৰিলে এনেই মিচিঙৰ কালেকশ্যন পায় মানে ন? মিচিঙৰ কালেকশ্যনো পাবা। আপোনাৰ মই দেখাই দিছোঁ অকণমান আপোনাৰ কালেকশ্যনখিনি। এইপিনে চাওক, আপোনালোকে কি সুন্দৰ কালেকশ্যন। আপোনালোকে আহিব, আহি ধুনীয়াকৈ বাইদেউৰ লগত, আৰু বাইদেউ ডিছকাউণ্টো দিব, ব্যৱস্থা কৰি দিব। আৰু গোলাঘাটতে ঘৰ, আমাৰ লোকেল এৰিয়া, আপোনালোকে আহিব পাৰিব। এইখিনি এইটো চাওক এম্ব্ৰইডাৰী এইটো চাওক, আপোনালোকে এম্ব্ৰইডাৰী কৰিব ল'ব পাৰিব। এনেই এইটো বাইদেউ প্ৰাইচ কিমান হ'ব? এনেই এইযোৰ তোমাৰ 7,500 ন? চাওক কি সুন্দৰ কালেকশ্যন আছে। আমাৰ গোটেইখিনিয়ে আছে অসমীয়াৰ সাজ পোছাক। ইয়ে চাওক সুন্দৰ কালেকশ্যন কমি আছে। আৰু কালেকশ্যন, নিউ কালেকশ্যন কেতিয়া আৰু আহিব বাইদেউ? অকণমান লাহে এতিয়া ছিজনটো তোমাৰ অফ হৈ আছে তাৰপৰা বাইদেউ হেৰি, আপোনাৰ এনেই ষ্টাৰ্ট কিমান দিন হ'ল ষ্টাৰ্ট বিজনেছটো? এনেই কিমান বছৰ হ'ল এইটো? 3-4 বছৰ। মই অনলাইন বহুত আগৰ পৰাই কৰি থাকোঁ। অনলাইন কৰিছে, দোকান আছে 2 বছৰ হৈছে। ঠিকে আছে। বাকী আপোনাৰ ৰেগুলাৰ আপুনি কৰি যাওক কালেকশ্যনখিনি আহক। আৰু মোৰ বন্ধু বান্ধৱীসকলক দেখাই দিছোঁ, আপোনালোকে আহিব নিশ্চয়। কৃষ্ণপ্ৰিয়া, আকৌ এবাৰ কৈছোঁ, কৃষ্ণপ্ৰিয়া দোকানখনৰ নাম। এইটো চক বজাৰৰ মাজতে আছে চাওক, এইটো চাইডত বজাৰত আহিলে হ'ল আপোনালোকে।